চ' এইটো হৈ গ'ল আজি 31 ডিচেম্বৰ আৰু এয়া চুৱেটাৰ মানে মাফলাৰ মাৰি মেলি ধুনীয়াকৈ আমাৰ ঘৰত খানা চলি আছে। এয়া হৈ গ'ল আমাৰ ধুনীয়াকৈ খানাৰ প্ৰিপাৰেশ্যন চলি আছে। এয়া আমাৰ বৰমা আৰু খুৰী আৰু এয়া মা, আজি আলহী আহিছে। আৰু এয়া আমাৰ ঘৰৰ মা, আজি মানে গোটেই 4জনী বিয়নীয়া ধুনীয়াকৈ মিলি কিনি আৰু আমাৰ এয়া পোৱালি চবে খানা চলিছে। প্ৰথমতে এয়া মাছ ফ্ৰাই বৰমাই কৰি আছে দেই, মাছ আৰু পালেঙৰ জোল বনোৱা হ'ব। তাৰপাছত এয়া চব্জি এইবোৰ মানে অনা হৈ গৈছে, ভিতৰতো আছে, সেইবিলাকো হেৰি কৰিছোঁ, বনাইছোঁ মেলিছোঁ ধুনীয়াকৈ। এয়া হৈ গ'ল মা মছলা, এয়া মানে ৰেডি কৰি থৈছোঁ আৰু ধুনীয়াকৈ পিঁয়াজ আদা নহৰু এইবিলাক নহৰু। এয়া হৈ গ'ল হাঁহৰ মাংস আৰু আজিৰ বিশেষ আৰু এতিয়া হাঁহ মানে ঘৰৰ পৰা যিহেতু লৈ অনা হৈছিলে, মায়ে আমাৰ ঘৰৰ পৰা একদম মাছ লৈ আনিছে আৰু জোঁৱায়েকৰ ঘৰলৈ এইবিলাক হালধি নিমখ ধুনীয়াকৈ ৰাখি থোৱা হৈছে। হাঁহটো লৈ আনিছে ত' আজি ঘৰতে মানে চবেই মিলি কিনি ভালকৈ এসাঁজ খাম। গতিকে আপোনালোকেও চাগে আপোনালোকৰ তাত পাৰ্টি চলি আছে আৰু ন, কেনেকুৱা লাগিছে মানে ভিডিঅ'টো চাই জনাব। আৰু চবেই হাই এটা কৈ দিয়া আৰু হাই আমাৰ ৰাজাই ক'ব হাই হাই কৈ দিয়ক দে হাই ৰাজা হাই কৈ দিয়া হাই বুলি ক হাই গগুলো মগুলো আমাৰতো গগুলো মগুলো। গতিকে এয়াই আছিলে আমাৰ কালি 31 ডিচেম্বৰৰ সৰু সুৰা ঘৰৰ মানুহৰ সৈতে খোৱা পিকনিক। এনেকৈ খাই আচলতে সঁচাকৈ ভাল লাগে ঘৰৰ মানুহৰ লগত মিলি এসাঁজ আৰু বছৰৰ শেষত তাকো। গতিকে আপোনালোকলৈও নতুন বৰ্ষৰ বহুত শুভেচ্ছা জনাইছোঁ। নতুন বৰ্ষটো আশা কৰোঁ সকলোৰে কাৰণে ভাল হওক। পুৰণা বৰ্ষত যিবোৰ বেয়া আছিলে কিবা আছিলে সেইখিনি যাতে সকলো নাশ হওক আৰু আগন্তুক বৰ্ষটো খুব সুন্দৰ হওক সকলোৰে কাৰণে। ইয়াত দেখিছেনে মই হাঁহ বনাই আছোঁ। মই বনাইছিলোঁ হাঁহৰ মাংস কোমোৰাৰ সৈতে, বৰমাই বনাইছিলে মাছৰ জোল পালেং শাকৰ, মায়ে বনাইছিলে চালাড আৰু খুৰীয়ে বিভিন্ন সহায় সহযোগ কৰি এনেদৰে আৰু কালি মানে সকলোৱে মিলি মেলি এসাঁজ বনাই ধুনীয়াকৈ ঘৰত খোৱাৰ আমেজ বেলেগ আছিলে আচলতে। আৰু ওচৰৰে মানে বৰ্তাহঁতৰ ঘৰৰ ভাইটি আৰু ভণ্টি দুটাকো মাতিছিলোঁ খাবৰ কাৰণে। এনেকৈ আৰু সকলোবোৰ বাকী খাই বৈ অলপমান জুই ফুৱালোঁ। ইয়াক খোৱাৰ ভিডিঅ' আপোনালোকক দিবলৈই নহ'ল আৰু দেই, মানে সেই সময়ত কৰিবলৈকে পাহৰিলোঁ। বাকী সেয়ে মোৰ ফালৰ পৰা পুনৰ আগন্তুক নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা। ঠিক আছে, ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আকৌ লগ পাম। হেপী নিউ ইয়েৰ এভৰিৱান। ধন্যবাদ।